আসসালামু আলাইকুম ফ্ৰেণ্ডছ। এয়া আজি মাছৰ বজাৰৰ পৰা আৰম্ভ কৰিছোঁ। এয়া লোকেল মাছ আৰু মাছৰ বজাৰখন ডাঙৰ বজাৰে হয়। ইয়াত মাংসও পোৱা যায়, ব্ৰইলাৰ মাংসৰ বজাৰ আছে, মাছৰ বজাৰ। তাৰপাছত আলহী আহি আছে, যিহেতু লোকেল মাছ নিব আহিছোঁ। তাকে কোন আহিছে আপোনালোকক দেখুৱাম ভিডিঅ'ত, শেষলৈকে ভিডিঅ'টো চাব। তো এয়া শ'ল মাছ ল'লোঁ, শ'ল মাছ লৈছোঁ। আৰু বজাৰখন হৈছে আমাৰ বিজয়নগৰ কামৰূপ, বিজয়নগৰৰ বজাৰৰ পৰা লৈছোঁ। যোনে যোনে চিনি পায় আৰু কমেণ্ট কৰিব, চিনি পোৱাসকলে। আৰু এতিয়া মাছ লৈ ঘৰত যাই আছোঁ। বহুত বৰষুণ দিছে। মাছ বজাৰ যোৱাৰ পিছত বৰষুণ দিছে, ঘৰত দিয়া নাছিল। আৰু বাবুক থৈয়ে আহিছোঁ ঘৰত, আম্মা আছিল। তো ওচৰতে যিহেতু বজাৰখন বেছি দূৰ নহয়। লোকেল মাছ লাগে, লোকেল মাছ মানে য'তে ত'তে পোৱা নাযায়, সেইটো কাৰণে বিজয়নগৰত আহিছিলোঁ। আৰু এয়া এতিয়া ঘৰত গৈ আছোঁ। পটকৈ আহিছোঁ আৰু গৈছোঁ, বেছি টাইম কৰা নাই, যিহেতু বাবু আম্মাৰ লগত থৈ আহিছোঁ। আম্মাও আহিছে। তো কোন আহিছে আপোনালোকক দেখুৱাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আলহী আহিছে, এইফালে মাংস, এইফালে লোকেল শ'ল মাছ, আৰু এয়া বনাই আছোঁ। হা, ভাইটি আৰু ভিনি আহিছে। এইটো ভাইটি, আম্মা স্কচ কাটি আছে। আমাৰ ভাইটি এবাৰ আম্মাই স্কচ কাটি আছে, মই বনাই আছোঁ। আৰু আমাৰ টিকলি কি কৰি আছে দেখাই আছোঁ ৰ'বা। এটা টিকলি আছে। কি কৰি আছা তুমি? হা, পাউডাৰ লগাইছা? বা কি বান্দৰন কৰি দিছি, আব্বা ধুনীয়া কৰি দিছি ভাইটি। তোমাক ধুনু কৰি দিছি, ষ্টাইল কৰি দি আছে। ভাইটি মানুহ নহয়, হাততো দিছি বগা হ'ব বোলে। তাই যে হোৱাইট গাৰ্ল, আমাৰ বাবু যে ব্লেক বয়, সেইকাৰণে তাই হোৱাইট হ'বৰ কাৰণে পাউডাৰ লগাই আছে। নাব্বা দে, লগাই দি ভালকৈ লগাই দি, একদম বগা কৰি দি। কিমান যে প্ৰশ্ন তাইৰ, বাবুৰকে ইমান থৈছে, সুধি আছে। তাই বোলে লাইট চাব আহে, সেইকাৰণে লৈ আহিলোঁ। তো এয়াই আমাৰ ৰাতিৰ ভিডিঅ'। বাকী কালি নেক্সট আমি ৰাতিপুৱা লগ পাম আৰু ক'ৰবাত যাম। আৰু আমি যাব ওলাইছোঁ ফুৰিব। তো ক'ত গৈ আছোঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব। তো কম আৰু অলপ কম ক'ত গৈ আছোঁ, তো ভিডিঅ'টো চাই থাকক আপোনালোকে। আৰু আমি আহি পালোঁ, এইখন বাঁহৰ দলঙেৰে যাব লাগিব। এইটো হৈছে জান, এইফালে এইটো জান, আৰু এইটো এটা ৰাস্তা। তো মেইন ৰোডৰ পৰা অকণমানেই হয়, বেছি ভিতৰত নহয়। আৰু এইটো এটা ৰাস্তা হ'ব, এইটো এটা ৰাস্তা, সেইটো জানটোৰ সেইটো পাৰে এটা ৰাস্তা, এইটো পাৰে এটা ৰাস্তা। সেয়া দলং নাথাকে ইফালে, যেতিয়া এইটো দেখিছেনে জেগা আছে, এইখিনি যেতিয়া ইয়াত যেতিয়া ৰাস্তা হ'ব, ইফালে দলং নাথাকে। আৰু এইখন এখন স্কুল হয়। তো স্কুলখন ক'ত আছে সেইটোও জনাম, আজি নজনাওঁ, বেলেগ এটা ভিডিঅ'ত জনাওঁ আপোনালোকক। আৰু আমি ক'ত গৈ আছোঁ সেয়া চাই থাকক আপোনালোকে। মানে আমি অলপ মাটি চাব আহিছোঁ, মোৰ ভাইটিহঁতক দেখাব আহিছোঁ মাটিখিনি। তো মাটিখিনি চাব আহিছোঁ, মানে মাটিখিনি লোৱা হৈছে। তো কাৰ মাটি দেখাব আহিছোঁ সেইটো মই এটা বেলেগ ভিডিঅ'ত ভালদৰে বুজাই ক'ম। আৰু গাঁওখন ক'ত, কি জেগাত মানে মাটিটো লোৱা হৈছে সেইটোও মানে কি ক'ম, কাৰ হয় মাটিখিনি সেইটোও ক'ম। তো মই ভাইটিহঁতৰ লগত আজি আহিছোঁ চাবৰ কাৰণে। আৰু তাত এটা ঘৰো বনাই থকা হৈছে।
তো ঘৰটো অকণমান দেখুৱাম। আৰু আহি পালোঁ, আমাৰ সেই ঘৰটো তো বনাই আছে। ঘৰ নতুনকৈ বনাই আছে, নতুন মাটি নতুন ঘৰ। তো ঘৰটো কোনে বনাইছে, কাৰ ঘৰ হয়, তো বেলেগ এটা ভিডিঅ'ত মই ধুনীয়াকৈ ভালদৰে দেখাম। গাঁওখন ক'ত হয়, কি জেগাত হয়, ভালদৰে দেখুৱাই কিনে আপোনালোকক ঘৰটো দেখুৱাম। কাম বহুত আছে, কৰাই নাই। তো ভিডিঅ'বোৰ চাই থাকিব আপোনালোকে। আৰু আমি মাটি চাই আহিলোঁ, আৰু ইহঁতে এতিয়া খাই বৈ আৰু ঘৰত যাব ওলাইছে। থাকিব কৈছিলোঁ, কিন্তু আমাৰ টিকলিটোৰ হেৰি আছে, স্কুল আছে। ভাইটি, মোৰ নিজৰ ভাইটি হয়, একদম নিজৰ। আৰু এতিয়া ইহঁতে যাব, বেয়া লাগে যাব ওলালে, আৰু কি কৰিবি, টিকলিটো স্কুল আছে। যি নহওক আৰু। তো ভিডিঅ'টো আপোনালোকে চাই থাকিব, আৰু ইমানেই আৰু ভিডিঅ'টোৱে, আৰু কি মানে ক'ম, আৰু কি দেখুৱাম, আৰু পাছত কেতিয়াবা দেখুৱাম কাৰ ঘৰ হয়, কি হয়, বেলেগ এটা ভিডিঅ'ত দেখুৱাম। তো আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। তো ইহঁতক অলপ ৰাস্তাত আগবঢ়াই দি ভিডিঅ'টো মানে কি সামৰিম বুলি ভাবিছোঁ। আৰু এতিয়া হাজবেণ্ডে ক'লে কি, আৰু আলহী আহিছে, মানে ঈদৰ পৰা আলহী আহিয়ে আছে। ঈদৰ দিনা আহি, ঈদৰ পিছদিনা মোৰ লগৰ ফ্ৰেণ্ড এজনী আহিল হাজবেণ্ডৰ লগত। তাৰপাছত এই ভাইটি আৰু ভিনি আহিল। এতিয়া মানে কি আমাৰ মাজু মামী আহিছে, আমাৰ মানে মোৰ হাজবেণ্ডৰ ফালৰ মাজু মামী আহি আছে। খবৰটো পালোঁ, তো এতিয়া সিহঁতৰ কাৰণে যোগাৰ পাতি কৰিব লাগিল। মানে ঈদৰ পৰা আলহী হৈয়ে আছে, আৰু বিশেষকৈ বাবু যিহেতু আমাৰ হৈছে, নতুনকৈ আমাৰ ঈদৰ আগত আমাৰ নতুন উপহাৰ বুলি ভাবিছোঁ আল্লাৰ ফালৰ পৰা। তো বাবুৰ খবৰ ল'ব বহুত মানুহে আহি আছে। তো এতিয়া মামীয়ে আহিব। তো ভিডিঅ'টো ইমানেই। তো বাই বাই।